নমস্কাৰ মই আকাশী আজি আমি গৈ আছো এলএ আহক ট্ৰিপটোত আপোনালোক আমাৰ লগত ইয়াৰ পৰা এলএলে দূৰত্ব 550 মাইল মান হ'ব এতিয়া 9:30 বাজিছে আৰু 7-8 ঘণ্টা মান লাগিব চাগে আমি যেহেতু 10 দিনৰ কাৰণে ওলাইছো লগত এয়া সাইকেল স্কুটাৰ সব লৈ যাম এয়া চাওক এখন নাও গাড়ীৰ পিছফালৰ ট্ৰেইলাৰত লগাই তেওঁলোকে সাগৰলৈ লৈ গৈ আছে ইয়াৰ মানুহবোৰে ইমান বেলেগ বেলেগ এক্টিভিটিজবোৰ কৰি ভাল পায় ৰাস্তাৰ কাষে কাষে বিভিন্ন ধৰণৰ লেণ্ডস্কেপ দেখা পালোঁ আৰু ডাঙৰ ডাঙৰ খেতিৰ পথাৰবোৰ শুকান পাহাৰ বেলেগ বেলেগ ধৰণৰ লেণ্ডস্কেপ আৰু পাহাৰৰ মাজত এটা ডাঙৰ পানীৰ ৰিজাৰ্ভাৰ সেই ৰিজাৰ্ভাৰৰ পৰাই গোটেই চিলিকন ভেলীত পানীৰ ছাপ্লাই দিয়া হয় এতিয়া আমি গাড়ীখন চাৰ্জ দিবলৈ ৰখিছোঁ কেনেকৈ চাৰ্জ দিয়ে অলপ কৈ দিবা নি দেখাই দিবা নেকি ইয়াতে চাৰ্জিং প্লাগটো ভৰালোঁ তাৰপিছত ফোনৰ এপেদি চাৰ্জ ইনিচিয়েট কৰিব লাগে আৰু ইনিচিয়েট কৰাৰ পিছত মনিটৰত ইয়াতে চাব পাৰি কিমান চাৰ্জ হৈছে কিমান আমি গাড়ীখন চাৰ্জত লগালোঁ কেলিফৰ্ণিয়াত ইলেক্ট্ৰিক কাৰবোৰৰ কাৰণে বহুত কনভিনিয়েণ্ট হয় ইয়াতে বহুত এনেকৈ চাৰ্জিং পইণ্ট আছে অলপ অলপ ডিষ্টেঞ্চত এফালে গেছ ষ্টেচন হয় এইটো এফালে চাৰ্জিং পইণ্ট আছে তো এতিয়া আমি চাৰ্জ দিওঁতে আধা ঘণ্টামান লাগিব ভাবিছোঁ ইয়াতে কফি চফি কিবা খাই লওঁ নেকি চল এটা আছে ফ্ৰেঞ্চ ভেনিলা আৰে মোৰ পৰা চকলেটটো লৈ ল'লে মোকো লাগে এনাৰ্জি ট্ৰাই কৰিবলৈ এই জেগাটো আমাৰ লাইট লুমৰ নিচিনা নহয়নে খালি য়েল্লো কালাৰ আচলতে এতিয়া খৰাং চলি আছে আৰু বাৰিষা ইয়াতো সেউজীয়া হৈ থাকে একদম আমাৰ লাইট লুমৰ নিচিনাই হয় দেখিবলৈ তুমিতো এইবোৰ খাই জীয়াই থাকিব পাৰিব ন বেবি আমেৰিকা ইয়াতে হেল্ডি নাপাবা চুগাৰ বঢ়িয়া তোমাৰ পালেং শাকতকৈও হেল্ডি পালেং শাকতকৈ হেল্ডি অৰেঞ্জ জুচ কিবা খাব পাৰোঁ মেংগ' অৰেঞ্জ জুচ ক'ত আছে ভাইটামিন ৱাটাৰ ইয়া এইটো লাগে অঁ বহুত দৰকাৰী বস্তু এইটো আমি ইয়াতে লাঞ্চটো কৰি ল'লোঁ আৰু এতিয়াও আধা ৰাস্তা বাকী আছে এলএ পাবলৈ ইণ্ডিয়া এতিয়া আমি এক্সিট ল'লোঁ কফি খাই লওঁ ভাগৰ লাগি গৈছে কিন্তু ইয়াতে ইমান গম নাপায় ৰাস্তাবোৰ বহুত ভাল হয় সেইকাৰণে ইমান গম নাপায় যেনেকৈ আমাৰ ভাৰতত ৰোড ট্ৰিপত ভাগৰ লাগি যায় ইয়াতে ইমান ভাগৰ নালাগে গাড়ীবোৰো অলপ আৰাম হয় ৰাস্তাবোৰো ভাল হয় কিন্তু হ'লেও কফি খাই লওঁ আমাৰ ড্ৰাইভাৰৰ বহুত টোপনি ধৰিছে ড্ৰাইভাৰ হাঁহি এটা মাৰি দিয়া হাই
closed. Hi. You have cappuccino? Yeah. What do you want? I don't know. Cappuccino? No, I don't know. One cappuccino, please. Hot? Hot, yeah. What size? Small. Small. ইমান ধুনীয়া ধুনীয়া গাড়ী ৰাস্তাত দেখা পোৱা যায় এখন গাড়ী চাওক Great Britain or GB বুলি লিখিছে সো ওপৰত ইংলেণ্ডৰ ফ্ল্যাগ আছে ফ্ল্যাগ বনাই দিছে বাপৰে ইমান ট্ৰাফিক বাপৰে কিমান গাড়ী পালোহি আমাৰ ঘৰ ভাগৰ লাগি গ'ল 9:30 পৰা এতিয়া 6টা বাজিলে আমি পালোহি ফাইনেলি আৰু এইটো আমাৰ ঘৰ আমি এয়াৰবিএনবি এটা বুক কৰিছোঁ যেহেতু 10 দিন থাকিম হোটেলত 10 দিন থকাটো পসিবল নহয় পাই গ'লোহি আৰু ইমান ধুনীয়া জেগাখিনি চাৰিওফালে ঘৰবোৰ ইমান চাফা আৰু ইফালে পাহাৰ চাহাৰো আছে কোনোবা হলিউডৰ এক্টৰ এক্ট্ৰেছো লগ পাই যাব পাৰোঁ যেহেতু আমি এতিয়া লছ এঞ্জেলেছত আছোঁ হলিউড বেডৰুমটো ওপৰত হয় এইটো লৈ যাব লাগিব এতিয়া হ'ব দিয়া মই লৈ যাই আছোঁ আহি পালোহি আৰু এতিয়া ভাবি আছোঁ কাইলৈ পৰহিলৈ এইকেইদিন কি কৰিম বহুত প্লেন আছে আপোনালোকক চব দেখুৱাম আমি ৰুমত ফ্ৰেছ হৈ LA ডাউনটাউন চাবলৈ ওলালোঁ ইয়াতে ৰাতি 9টা মানত আন্ধাৰ হয় সামাৰত আজি প্ৰথম দিনাখনেই LA চহৰখন দেখি পেলাই মই আচৰিত হৈ গ'লোঁ আৰু এতিয়া আমাৰ এই জাৰ্নিটো আৰম্ভ হৈছে আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে নেক্সট ভিডিঅ'ত দেখাম আমি বিভাৰলি হিলছ য'ত হলিউডৰ ষ্টাৰ্ছবোৰৰ ঘৰ আমাৰ চেনেলটো যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰিব থেংক ইউ